এজন IPS বিষয়া আমাৰ সকলোৰে পৰিচিত নাম এটা আৰু প্ৰত্যেকখন জিলাতে হয়তো অসমৰ IPS বিষয়া বহুত আছে, কিন্তু আমি বহুতৰে নাম নাজানো। কিন্তু তাৰ মাজৰ এটা আকৰ্ষণীয় নাম বা আৰু ব্যক্তিত্ব হৈছে IPS আনন্দ মিশ্ৰ। হয়, তেওঁ ভাৰতত বিভিন্ন জেগাত তেওঁ চাকৰি কৰিছে, কিন্তু অসমত তেওঁ যিখিনি সময় অসমত কটাইছিল, অসমীয়াৰ প্ৰত্যেকৰে আদৰ্শ আৰু অপৰাধীৰ কাৰণে এক ভূমিকম্প আছিল। তেওঁ যেতিয়া অসমত আছিল তেতিয়া তেওঁ মন্ত্ৰী MLAৰ কাৰণে সদায় কেতিয়াবা যদি কনফাৰেঞ্চ আছিল মন্ত্ৰী MLA, তেওঁ দিন ৰাত একাকাৰ কৰি ডিউটি কৰিবলগীয়া হৈছিল। কিন্তু সেই IPS আনন্দ মিশ্ৰই এটা সময়ত তেওঁৰ এই চাকৰিটো বাদ দি ৰাজনীতিলৈ ঢাপলি মেলিছিল আৰু ৰাজনীতিত খোজ দিয়ে তেওঁ সফল হোৱা নাছিল, বিফল হৈছিল। 2024 চনত বিহাৰৰ লোকসভা নিৰ্বাচনত তেওঁ ধাৰাসায় হৈছিল, সম্পূৰ্ণৰূপে বিফল হৈছিল। কিন্তু তাৰে 2 বছৰ পিছত আজি বাক্সা সমষ্টিৰ পৰা তেওঁ গৈছে। গতিকে খুব এটা আচৰিত হয়নে? তেওঁ প্ৰথম এটা IPS বিষয়া এজন তেওঁ ৰাজনীতিলৈ গৈছে, তাত বিফল হৈছে, আকৌ তেওঁ সফলতাৰ মুখখন দেখিছে। গতিকে এটা ইনস্পিৰেশ্যন। আমি কিছুমান মানুহৰ ব্যক্তিত্ব বা জীৱনী কিয় অধ্যয়ন কৰিব লাগে জানেনে? তাৰ পৰা আমি কিছুমান বহুত নজনা কথা জানো আৰু বহুত আমি জীয়াই থকাৰ এক সংকল্প বা পথ বিচাৰি পাওঁ। সেইকাৰণে সদায় মই কৈ যাওঁ যে ভাল মানুহৰ জীৱনী ব্যক্তিত্ববিলাক আমি সদায় অধ্যয়ন কৰিব লাগে, যাৰ পৰা আমি কিছু কথা শিকিব পাৰোঁ, যাৰ পৰা আমি সমস্যা বা দুখত মটিভেট হৈ সেই সময়খিনি পাৰ কৰাত আমি তাৰমানে সুবিধা বা লাভালাভ হ'ব পাৰোঁ। সেইকাৰণে কওঁ সদায় ভাল মানুহৰ জীৱনী অধ্যয়ন কৰক আৰু মটিভেট হৈ থাকক। জীৱনত কিবা এটা কৰাৰ সংকল্প বা সিদ্ধান্ত অট'মেটিক নিজে আহি যাব। ধন্যবাদ।